মন্দিৰ যাব ওলাইছোঁ। কি মা দিম ৰ'বা। আজি মই মন্দিৰ যাব ওলাইছোঁ। মন্দিৰ যোৱাৰ মেইন আজি মোৰ মানুহজনৰ জন্মদিন। শৰাই এখন দিওঁ বোলো, শৰাই এখন দি পেলাই হেৰি কৰিম, শৰাই দি পেলাই এতিয়া আহিম, আকৌ ঘৰত গুচি আহিম। তাৰপিছত আকৌ দেৱাংশীক লৈ যাম। এতিয়া দেৱাংশীক নিনো, ইয়াতে মই ঘৰৰ মন্দিৰতো দিছোঁ এখন শৰাই। এতিয়া মই গৈ থাকোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া ৰাখিছোঁ। এয়া মই গৈ আছোঁ, ইফালে লৈ লৈছোঁ এইখিনি। অলপ বতৰটো বৰষুণ দিছে যে অলপমান বতৰটো কৈছে। মোৰ মোবাইলৰ কেমেৰাটো একচুৱেলি চাফা নকৰিলোঁ, ফটোবিলাক ধোৱা ওলাইছে। সেইটো মন্দিৰটো চাফা কৰি থৈ গৈছে দেখোন মন্দিৰ ন। অঁ, চাকি জ্বলি আছে মন্দিৰটোত। শিৱ মন্দিৰ, শিৱ চাকি এতিয়া মই সদায় শিৱ ভগৱান। মন্দিৰত নামি আহিছোঁ। এতিয়া অলপ পিছত আকৌ দেৱাংশীক নিম আৰু এতিয়া দেৱাংশীক নিয়াৰ কাৰণে আহিছোঁ। আহিলোঁ মই পৰা। ঐ গুণু, আহি পালোঁ। আহি গ'লোঁ মই। ঘৰত আহি পালোঁ। অকল মন্দিৰৰ পৰা আহি মই এতিয়া পাকঘৰত আহিছোঁ ভাত বনাবৰ কাৰণে। আজি মোৰ আলহী আহিব। এতিয়া দালি বহাইছোঁ, এইফালে চাহ বনাইছোঁ, এইফালে দালি, তাৰপিছত এইফালে আকৌ ভাজি কাটি আছোঁ, নেচেৰা আলু ভাজি। তাৰপিছত অলপমান কিবা বনাম আজি। এতিয়া হাজবেণ্ড বজাৰ যাব, তাৰপিছত মই এইখিনি বনাই পেলাই আকৌ মই হেৰিত যাম, মন্দিৰত যাম। পোৱা নাই এতিয়ালৈকে। মন্দিৰত যাই মানে শৰাইখন ভাঙি আনিম। এতিয়া মন্দিৰত নাম ধৰিব। নাম ধৰাত মই আধাত গৈ পাম আৰু নাম ধৰা। তাৰপিছত গৈ আছোঁ ৰ'বা। এইখিনি কৰি লোৱাৰ পিছত অলপ দেখাই থাকিম আপোনালোকক, চাই থাকিব আপোনালোকে। একদম তাড়াতাড়ি দৌৰি আহিছোঁ মই। ইফালে নাম ভাঙিছে বোলে, মোৰ শৰাইখন দিয়া আছে। সকল এতিয়া আহি আছোঁ মন্দিৰৰ পৰা। আজি মাইনাক আনা নাই নে আমাৰ দেৱাংশীক। তাইৰ লগত নাথাকিলে ভাল নালাগে, কিবা খালী লাগি থাকে। সকল এতিয়া মই মাংস বনাব ওলাইছোঁ। আজি 2টা মাংসই বনাম। এটা খাচীটো আমি মাইনা আৰু মই নাখাওঁৱেই, এইটো খাচী মাংস। আৰু আমাৰ কাৰণে আৰু চিকেন আনিছে, এইটো চিকেন। এই 2টাই বনাম। এতিয়া মই যোগাৰ কৰি আছোঁ। এইখিনি কৰি লওঁ। মই তেল দি দিওঁ। দুইফালে বহাই দিছোঁ তেল। কোনে পেহী আহিব ৰ'বা। অকল এই খাচী মাংসটো উতলি আছে এনেকৈ। ইফালে আকৌ এইটো অকল এই মাংস হৈ গ'ল। এই মাংস, তাৰপিছত এইফালে ভাত বহাই দিছোঁ। বাকী যিখিনি যোগাৰ হ'বলৈ গোটেইখিনি হৈ আছে। এইফালে আকৌ চিকেনটো বহাইছোঁ। চিকেনটো বহাই দিছোঁ। এইখিনি হ'লেই আৰু বাছ হৈ গ'ল। চিকেনটো হৈ আছে, চলি আছে এনেকৈ বনাইছে। এতিয়া হেৰিটো বহুত ডাঙৰ। চচপেনটো ইমান ডাঙৰ চচপেন। মই তাত হেৰি কৰাতে অসুবিধা হৈ থাকে, লাৰাত অসুবিধা হৈ যায় থাকে। সেইখিনি হৈ লওক।
যাবা ভিডিঅ' হ'ল সৰু টোপনি মাৰিছে নেকি কেইমান টোপনি যামা যা জেঠা মাতি লৈ আহা যা মাতা আজি বহুত ভিডিঅ' কৰিব ৰৈ গ'ল অকলে অকলে দিগদাৰো হয় চবফালে চম্ভালিব লাগে ভিডিঅ' কৰাই নহ'ল বহুতখিনি ভিডিঅ'ই ৰৈ গ'ল মোৰ বেয়া লাগিছে মনটো আফচোচ ৰৈ গ'ল ভিডিঅ'বিলাক কৰিব নাপালোঁ কাৰণে যিখিনি পাৰিছোঁ সেইখিনিয়ে দেখাইছোঁ আপোনালোকক গোটেইখিনি যদি ভিডিঅ' কৰিলোঁ হয় আৰু বেছি ইণ্টাৰেষ্টিং হ'ল হয় ভিডিঅ'টো চাবৰ কাৰণে এইজনী মোৰ বৌ হয় আৰু এইজনী বৌৰ ছোৱালী মোৰ ঘৰৰ যে এইজন দাদা মোৰ ঘৰৰ ওচৰৰে হয় মই দাদা বৌ বুলি মাতোঁ ফ্ৰেণ্ডসকল মোৰ পাকঘৰৰ অৱস্থা চাওক এতিয়া লাহে লাহে এইবিলাক ঠিক কৰিব লাগিব ফ্ৰেণ্ডসকল এইমাত্ৰ আলহী গ'ল এতিয়া 9:15 হৈছে মানে আলহী দিনতে গধূলি গৈছে 7:20-25 মানত গ'ল তাৰপিছত আকৌ আমাৰ খুৰাৰ ছোৱালীজনী আছিলে তাইক আৰু মোৰ হাজবেণ্ডে এতিয়া থ'ব গৈছে ইয়াতে এক্সেল কেয়াৰৰ ওচৰত তাৰপিছত এতিয়া মই অলপমান ভাত খুৱাই পঠালোঁ তাইক তাৰপিছত এতিয়া আৰু মোৰ বাচন বৰ্তন ধুব আছে আধা আধিহে ধুইছিলোঁ তেতিয়া এতিয়া আৰু ধুব আছে এইবিলাক কৰোঁ দেৱাংশী ফুৰিলে তাৰপিছত আৰু হাজবেণ্ডৰ ভাত দিব লাগিব আজি আৰু এনেকৈ বাৰ্থডে চেলিব্ৰেট হ'ল আৰু দিনত এই পায়স বনালোঁ মন্দিৰত গ'লোঁ গৈ পেলাই আৰু আজিৰ দিনটো এনেকৈ মানে আলহীও আহিলে ভালো লাগিল দিনটো এনেকৈ চেলিব্ৰেট হ'ল আৰু আজি ফ্ৰেণ্ডসকল এতিয়া শুব ওলাইছোঁ গোটেই কাম বন হ'ল আজিৰ দিনটো ভালে ভালে যেনেকৈ হওক আজিৰ দিনটো ভালে ভালে পাৰ হ'ল ভাল লাগিছে মনটো খুব এতিয়া ৰাখিছোঁ এতিয়া শু আৰু নোৱাৰোঁ আৰু একদম চকু গাঁতত সোমাই গৈছে আৰু নোৱাৰোঁ আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকৈ ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব এতিয়ালৈ ৰাখিছোঁ গুড নাইট বাই বাই চি ইউ এগেইন